হাই ফ্ৰেণ্ডছ, মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে অৰুণোদয় কলিতাৰ এগেইনষ্টত দিয়া কেছখন উঠাই ল'বলৈ পিতৃহেঁতক পইচা লোভ দেখুৱাবলৈ আহিছে আৰু পিতৃহেঁতে মানি নলৈ অপমান কৰি পঠোৱাৰ বাবে পিতৃহেঁতক ভয় দেখুৱাই ধমকি দি থৈ গৈছে। আৰু আজি অৰূপে নিশাহেঁতে কেছখন উঠাই নোলোৱাত নিশাহেঁতক মাৰিবলৈ কিলাৰ লগাইছে বুলি ইনফৰমেশ্যন পাই সৌৰভক ফোন কৰি দুয়োটাই বচাবলৈ যাব। বন্ধুসকল, এতিয়া বাৰু অৰূপে বচাবলৈ গৈ প্ৰীতিৰ লগত মিলন হ'ব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে আকৌ মাজনীয়ে মাকৰ কথা আইতাকক সুধি থকাত আইতাকে মাজনীৰ মাকক বেলেগৰ লগত সম্পৰ্ক থকা বুলি কৈ পিনে এৰি গুচি গ'ল বুলি কয়। আৰু মাজনীয়ে ইমান সহজ সৰল দেউতাকক ঠগি এৰি যাব পাৰিলে বুলি মাকক ঘৃণা কৰিব ধৰিছে। এতিয়া বাৰু যদি প্ৰীতি আৰু অৰূপৰ মিলন হয়, মাজনীয়ে বাৰু প্ৰীতিকে নিজৰ মাকজনী বুলি ভুল বুজি খং কৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক মোৰ মিনতি তৰা হৈ যদি ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।